জনাৰ্দন গোস্বামীৰ কবিতা সেইদিনা অশান্ত তৰা। সেইদিনাও নিহাৰিকা ৰজান উপত্যকাত অশান্ত তৰাৰ গোপন শিবিৰ। দূৰৰ পৰা এপাহ ধুনীয়া ফুলে বাঁহি মেলি মেলি উৰি আহিছিল, আৰু এক অদ্ভুত পখিলাই বালিত পৰি ৰৈ ৰৈ মেলি দিছিল দুখন পাখিৰ দীঘল শিপা। হাতখন সাগৰৰ বুকুত সেইদিনাও আলোড়ন, স্বৰধ্বনি উঠিছিল সপ্তমত। সেই প্ৰচণ্ড ধুমুহাক ধৰি ৰাখিব খুজিছিল তলমল ঢৌবোৰে, আৰু চিত্ৰলেখাই আঁকিছিল সীমাহীন সপোনৰ সীমাৰেখা। পিছে সেইদিনাও শেষত বাজি উঠিল বিদায়ৰ বিষণ্ণ সুৰ। অস্থিৰ উপকূলে কাক জানো বাৰে বাৰে সুধিছিল, খৰিৰ কাটা গলি যোৱা ছবিখনৰ পৰা উঠি আহিবনে সেই নিসংগ পৰুৱাটো? ভৰিত হ'ব নেকি সেউজীয়া আম পাতৰ পদূলি? এনেতেই কঁপি উঠিছিল অবাক পৃথিৱীৰ দুয়ো মেৰু। সোঁৱৰণি ৰঙা গোলাপে পুৰি নিছিল নীলকণ্ঠৰ নীলা আকাশ। সেইদিনাও বান্ধোন ছিঙি চটফটাই উৰি গৈছিল নিষিদ্ধ প্ৰজাপতি। পুনৰ মেলি দিছিল পাখিৰ শিপা আন কোনো তাৰকা ৰাজ্যত।